ইয়াত আপোনালোকে কি দেখা পাইছে বাৰু? আপোনালোকে কিবা বুজি পাইছেনে? এইবোৰ কিয় টকনি আছে? এডাল হাতত ডাঙৰ ডাঙৰ গৰু লৈ পিনে ডাঙৰ ডাঙৰ তামোল লৈ পিনে কিয় টকনাই আছে আপোনালোকে জানেনে বাৰু? এইবিলাক আপোনালোকে নাজানিব। মই কথাষাৰ আপোনালোকক ভালদৰে বুজাই দিলেহে আপোনালোকে বুজিব কি কাৰণত এইবোৰ কৰি আছে। কাৰণ এইবোৰ হৈছে যিবোৰ ধান খেতিত বা অনেক খেতিত যিবোৰ সাৰ মাৰে, সেই সাৰবোৰ গুদাম হয়। এইটো এই গুদামত মানে সাৰবোৰ পাথৰ হৈ গৈছে। পাথৰ হৈ যোৱাতে 2 নম্বৰী কৰি আছে মানে ইয়াত। পাথৰবিলাক ভাঙি টুকুৰা টুকুৰি কৰি পিনে আকৌ নতুন বস্তাত নতুন কৰি পেকিং কৰি তাত মাৰ্কাৰ লগাই পিনে আকৌ চেল কৰিব। এইবোৰ ডেট উকলি গৈছে, এক্সপায়াৰ ডেট হৈ গৈছে, এইবোৰ নচলে আৰু। সেইবোৰকে ইহঁতে 2 নম্বৰী কৰি আছে। মানে এইবোৰ লেবাৰবোৰ দেখিছে, লেবাৰবোৰ মানে পইচা দিছে, এটা বস্তাত 15 টকা কৰি দিছে। তাৰপিছত এইবোৰ পেকিং কৰি চেল কৰি দিব। নতুন মালৰ লগত এটা বস্তা মিক্স কৰি দিব। যেনে আপোনালোকে এটা চাউলৰ বেগ কোনোবাটো মিষ্টেক হৈ যায়, কোনোবাটো চাউলৰ বেগ আপোনালোকে পাথৰ পায় বা বেয়া পায়, দোকানৰ পৰা চাউলৰ বেগ উঠাই আনিলে, ঠিক তেনেকুৱা ধৰণে এইবোৰ এটা বস্তা মিলাই দিব। বহুতখিনি বস্তাৰ ভিতৰত এটা বস্তা মিলাই দিব। এনেধৰণে চেল কৰি দিব। কাৰণ এইবোৰ পেলনি নাযায়। কাৰণ জানে এটা গুদাম বা এটা কোম্পানীত যিমানবোৰ বস্তু তৈয়াৰ কৰা হয়, সেইবোৰ বস্তু কেতিয়াও পেলনি নাযায়। আকৌ সেইবোৰ বস্তুকে আকৌ ৰিপিট কৰে। ঠিক তেনেধৰণে গুদামতো যিমানবোৰ বস্তু পাথৰ হৈ গ'ল, যিমানখিনি সাৰ পাথৰ হৈ গ'ল, সেইখিনিকে আকৌ ৰিটাৰ্ণ টঙনিয়াই গুড়া কৰি আকৌ নতুন মালৰ লগত মিলাই কৰি দিব। এনেকৈ 2 নম্বৰী চলে। এনেকৈ 2 নম্বৰী চলাই এনেকৈ বহুতকে ঠগন দিয়ে। কাৰণ কৃষকবিলাকৰ এনেকৈ ঠগন খাই যায়। য'ত নেকি এটা বস্তাৰ দাম 1500 টকা, তাত যদি এনেকুৱা ধৰণৰ সাৰ পাই যায়, এনেকুৱা ধৰি লওক লোকচান হৈ যায়। কাৰণ এটা কৃষকে গম পায় যে 1500 টকা ইনকাম কৰিব লগা হ'লে কিমানখিনি কষ্ট কৰিব লাগে। ঠিক তেনেকৈ আপোনালোকে গমেই পাইছে, এয়া টঙনিয়াই আছে, দেখি আছে। এইবোৰ 2 নম্বৰী চলে গুদামত, বহুত প্ৰায় চলে। এনেকুৱা 2 নম্বৰী প্ৰায় গুদামত চলে। ইয়াত যিমানবোৰ দেখিছে বস্তাৰ তলত পৰি থকা, এইবোৰ গোটেইবোৰ পাথৰ হৈ আছে। এইবোৰকে আকৌ ৰিটাৰ্ণ টঙনিয়াই কৰি আকৌ টুকুৰা টুকুৰি কৰি পিনে তাকে আকৌ ভাল মালৰ লগত মিলাই দিব। ইয়াত দেখিছে কিমান কষ্ট। আৰু যিকেইজনে টঙনিয়াই পিনে মালটো আকৌ সৰু সুৰা গুড়া কৰি আছে, সিহঁতৰ কিন্তু কষ্ট বহুত হৈছে। সিহঁতৰ এটা বস্তাত 15 টকা কৰি দিয়ে। কাৰণ আমি নিজে থাকোঁ যেতিয়া গুদামৰ আশে পাশে, আমাৰ গুদামটোৰ লগতে ইহঁতৰ গুদামটো আছে। আমি গম পাই থাকোঁ কিমান কি ৰেট আৰু বস্তুবিলাক কেনেকৈ মিছল কৰি দিয়ে, কেনেকৈ কি কৰে আমি জানো। ভিডিঅ'টো ভাল লাগিলে লাইক